সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নিৰ্দেশ মৰ্মে আজি গোটেই জিলা সমিতিতে আজি এই কলা দিৱস পালন কৰা হৈছে আৰু বিশেষকৈ ইয়াত তামোলপুৰ জিলা চাওতাল ছাত্ৰ সন্থাৰ উদ্যোগত আজি এই কলা দিৱস পালন কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্যটো আছিলে যোৱা 1996ত তথা আমাৰ 98 আৰু 2014 চনলৈকে যি নিৰীহ মানুহ চাওতাল জনগোষ্ঠীৰ মানুহক হত্যা কৰা হৈছিলে আৰু সেই সময়ত অগ্ৰপন্থী তথা বড়ো অগ্ৰপন্থী সকলে আমাৰ নিৰীহ চাওতাল মানুহক নিধন কৰিছিলে হত্যা কৰিছিলে আৰু এই প্ৰতিবাদত আজিৰ তাৰিখলৈকে চাওতাল ছাত্ৰ সন্থাই এই দিনটো অৰ্থাৎ এই 15 মে দিনটো কলা দিন হিচাপে আমি পালন কৰি আহিছোঁ আৰু ভৱিষ্যতেও পালন কৰি যাম আৰু আমি এইখিনি সময়তে চৰকাৰক এইটো কথাই ক'ব বিচাৰিছোঁ যে যি সময়ত মানুহে হত্যা কৰা হৈছিলে যিসকল মানুহ মাতৃহাৰা হ'ল যিসকল মানুহ গৃহহাৰা হ'ল কিন্তু তেখেতসকলৰ আজিলৈকে উচিত তেনেকুৱা ক্ষতিপূৰণ পোৱা নাই আৰু আজি ক'ব বিচাৰিছোঁ তেখেতসকলে যিহেতু হেবিৰত থাকিছিলে প্ৰাণৰ মাৰাত যেহেতু ভয়ত তেখেতসকলে হেবিৰত থাকিব লগা হৈছিলে কিন্তু এই হেবিৰৰ পৰা আজিলৈকে নিজস্ব ভূমিত তেখেতসকলে যাব পৰা নাই অতি শীঘ্ৰে চৰকাৰে এইখিনি পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু নিজস্ব ভূমিলৈ তেখেতসকলক পঠিয়াই দিব লাগে আৰু আমি দেখিবলৈ পাইছোঁ যে ইয়াত বাৰম্বাৰ সদৌ চাওতাল ছাত্ৰ সন্থা দাবী উত্থাপন কৰি আহিছোঁ তথা আমি মেমৰেণ্ডামো বহুবাৰ অসম চৰকাৰলৈকে প্ৰেৰণ কৰিছোঁ কিন্তু ইয়াত আমি যেনেধৰণৰ গুৰুত্ব পাব লাগিছিলে অসম চৰকাৰে দিব লাগিছিলে কিন্তু এই গুৰুত্ব আমি দেখিবলৈ পোৱা নাই আৰু ইয়াত BTC চৰকাৰতো যি পৰিৱৰ্তনৰ নামৰ শ্লোগান দি পেলাই ইয়াত তেখেতসকলে গাদী দখল কৰিলে প্ৰমোদ বড়ো চৰকাৰে কিন্তু যি ধৰণৰ কাম কৰিব লাগিছিলে চাওতাল জনগোষ্ঠীৰ মাজত তেনেকৈ কাম কৰিব পৰা নাই আৰু সম্পূৰ্ণ তেখেতে এই যিটো শ্লোগান দিছে সেই শ্লোগানটো ফিলাৰ বুলি আমি অনুভৱ কৰিছোঁ গতিকে সময় থাকোঁতে অসম চৰকাৰৰ জনা উচিত BTC চৰকাৰৰ জনা উচিত যে তেখেতসকলে যে নিজস্ব ভূমি আছে এই নিজস্ব ভূমিত তেখেতসকলক পুনৰ সংস্থাপন কৰিব লাগে আৰু তেখেতসকলে যিহেতু মাতৃহাৰা হ'ল যিসকল গৃহহাৰা হ'ল যিসকল ভূমিহীন হ'ল তেখেতসকলে উচিত ক্ষতিপূৰণ প্ৰদান কৰি পেলাই তেখেতসকলক মানে তেখেতসকলক ন্যায় দিব লাগে বুলি আমি দাবী উত্থাপন কৰি আহিছোঁ আৰু যদিহে চৰকাৰে সময় থাকোঁতে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে যে আমাৰ মাজত যে সঁচাকৈ চাওতাল জনগোষ্ঠীৰ প্ৰতি তেখেতৰ দয়া চাওতাল জনগোষ্ঠীৰ প্ৰতি তেখেতৰ যিখিনি শ্লোগান দিছে সেইখিনি শ্লোগান কিন্তু আমি মিছা প্ৰতিশ্ৰুতি বুলি অনুভৱ আমি কৰিব পাৰোঁ